এছআইআৰৰ বাবে সাজু হওক অসমবাসী। তো হেল্ল' গাইজ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইজ, যদি আপুনি এজন অসমৰ বাসিন্দা তেনে ক্ষেত্ৰত আপুনি কিন্তু গম পায় ভোটাৰৰ বিশেষ নিবিড় পৰীক্ষণ অৰ্থাৎ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন চলি আছে অসমত। যিসকল ভোটাৰ সেইসকলৰ কিন্তু প্ৰতিজন মানুহৰ ঘৰে ঘৰে বা প্ৰতিজন ভোটাৰৰ ঘৰে ঘৰে গৈ কিনে অসম চৰকাৰৰ এখন অভিযান চলিব। এই অভিযানত আপোনাৰ যি ডকুমেণ্ট আছে ডকুমেণ্টসমূহ পুনৰ নিৰীক্ষণ কৰাব লাগিব। যদি আপুনি এই কাৰ্যৰ পৰা বাদ পৰে তেনে ক্ষেত্ৰত কিন্তু পৰৱৰ্তী সময়ত আপোনাৰ যি ভোটাৰ লিষ্ট এই ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হ'ব, অৰ্থাৎ আপুনি আৰু কেতিয়াও ভোট দিব নোৱাৰিব। ৰাহুল গান্ধীৰ অভিযোগৰ ভিত্তিত কিন্তু এই SRI কৰা হৈছিল বিহাৰত প্ৰথমতে। এতিয়া কিন্তু অসমত এই SRI কৰা হ'ব বা পুনৰ নিৰীক্ষণ কৰা হ'ব। পুনৰ নিৰীক্ষণত কোনসকলে কি ডকুমেণ্টছ দিব লাগিব বা কেনেকৈ পুনৰ নিৰীক্ষণ কৰিব, আপোনাৰ ঘৰ ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আপোনাৰ ঘৰত কিন্তু মানুহ আহিব, লগতে BLO আহিব। অহাৰ পাছত কিন্তু আপোনালোকৰ যিখন ডকুমেণ্টছ আছে এই ডকুমেণ্টছখন চাব আৰু এখন ফৰ্ম ফিল আপ কৰিব আৰু আপোনাক লাইভ ফটো মাৰিব। ফটো মৰাৰ পাছতে কিন্তু সেই ফৰ্মখন ফিল আপ কৰিব। ফিল আপ কৰাৰ পাছতে কিন্তু সেইখন ছাবমিট কৰিব। যদি আপুনি এইখনৰ পৰা বাদ পৰে তেনে ক্ষেত্ৰত কিন্তু আৰু আপোনাৰ ভোটৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হ'ব। আৰু যদি আপুনি সঠিককৈ দিব পাৰে তেন্তে কিন্তু আপুনি ভোটৰ লিষ্টত থাকিব পাৰিব। কোনসকলৰ ডকুমেণ্ট কি লাগিব, কিমান চনত জন্ম হ'লে কি ডকুমেণ্টছ লাগিব, সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকক। যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটোও বজাই ৰাখক। এইখন হৈছে সেই ফৰ্মখন, ভোটাৰৰ বিশেষ নিবিড় পৰীক্ষণ অৰ্থাৎ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা এই আগষ্টৰ মাহৰ পৰা অসমত আৰম্ভ হ'ব ভোটাৰ বিশেষ নিবিড় পৰীক্ষণ স্পেচিয়েল ইনচেণ্টিভ ৰিভিজন। এই প্ৰক্ৰিয়া নিৰ্বাচন আয়োগৰ দ্বাৰাই নিয়োজিত বিষয়াই ঘৰে ঘৰে প্ৰতিজন ভোটাৰ একোখনকৈ ফৰ্ম ফিল আপ কৰাব আৰু নিম্নলিখিত নথিপত্ৰসমূহ জমা ল'ব। পুনৰ নিৰীক্ষণত জমা দিয়া ফৰ্মখন এক কপি নিজৰ হাতত ৰাখিব। পুনৰ নিৰীক্ষণত ফিল আপ কৰা ফৰ্মখন জমা দিবলৈ নাপাহৰিব। জমা নিদিলে ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব আপোনাৰ নাম। এই প্ৰক্ৰিয়া 3টা স্তৰত আৰম্ভ হ'ব বা 3টা স্তৰত সমাপ্ত হ'ব। প্ৰথম যিটো স্তৰ সেইটো হৈছে 1987 চনৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰা ভোটাৰসকলে দিব লাগিব নিজৰ যিকোনো পৰিচয় পত্ৰ আৰু 2005 চনৰ ভোটাৰ তালিকাত নাম থকা ভোটাৰ লিষ্টখন। তাৰপিছত দ্বিতীয় নম্বৰ যিটো স্তৰ আছে সেইটো স্তৰত আপোনালোকৰ দিব লাগিব 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰসকলে দিব লাগিব যিকোনো পৰিচয় পত্ৰ বা নিজৰ যিকোনো পৰিচয় পত্ৰ এখন দিব লাগিব। জন্ম প্ৰমাণ পত্ৰ অৰ্থাৎ বাৰ্থ চাৰ্টিফিকেট থাকিব লাগিব, এইটো মাষ্ট বি হয়, বাৰ্থ চাৰ্টিফিকেটখন লাগিবই। পিতৃ অথবা মাতৃৰ পৰিচয় পত্ৰ দিব লাগিব, নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটৰ তালিকাখনো দিব লাগিব। তাৰপিছত 3 নম্বৰ স্তৰত 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰসকলে নিজৰ যিকোনো পৰিচয় পত্ৰৰ লগতে জন্ম প্ৰমাণ পত্ৰও দিব লাগিব। পিতৃ আৰু মাতৃ উভয়ৰে পৰিচয় পত্ৰ দিব লাগিব। পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটৰ তালিকাখনো দিব লাগিব। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ নথিটো হৈছে বাৰ্থ চাৰ্টিফিকেট অৰ্থাৎ জন্ম প্ৰমাণ পত্ৰ। এতিয়া আজিৰ দিনতো কিন্তু বহুত সংখ্যক মানুহৰ কিন্তু বাৰ্থ চাৰ্টিফিকেট বনোৱা নাই বা জন্মৰ প্ৰমাণ পত্ৰ বনোৱা নাই। যিসকলে জন্মৰ প্ৰমাণ পত্ৰ বনোৱা নাই 2000ৰ পৰা 3000 টকা খৰচা কৰি কিন্তু জন্ম চাৰ্টিফিকেট বনাব লাগিব। আপোনালোকে যদি জন্ম চাৰ্টিফিকেট 2000ৰ পৰা 3000 টকা খৰচা নকৰি বনাব খুজিছে তেনে ক্ষেত্ৰত মোক মেছেজ কৰিব। কেৱল মাত্ৰ 10 টকাৰ বিনিময়তে কিন্তু আপুনি এখন বাৰ্থ চাৰ্টিফিকেট লাভ কৰিব। মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম আপুনি কেনেকৈ বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব কেৱল মাত্ৰ 10 টকাত উইদাউট ক'ৰবাত নোযোৱাকৈ আপুনি কিন্তু এখন বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। আৰু যদি আপোনালোকে বাৰ্থ চাৰ্টিফিকেট ভিডিঅ'টো বিচাৰে তেনে ক্ষেত্ৰত আপুনি কমেণ্টত বাৰ্থ চাৰ্টিফিকেট বুলি লিখি দিয়ক। মই নেক্সট ভিডিঅ'টো অতি সোনকালে লৈ আহিম। থেংক ইউ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। জয় অসম।